নমস্কাৰ বন্ধুসকল, ভিন্ন সাধৰ ইউটিউব চেনেল আছামিজ ব্লগৰ উদ্যোগত আপোনালোকলৈ স্বাগতম জনাইছোঁ এই বিশেষ ভিডিঅ'লৈ। এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক বৰপেটা ৰোডৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈ থকা শাৰদীয় দুৰ্গা পূজাৰ বিভিন্ন ৰূপ দেখুৱাবলৈ যত্ন কৰিম, গতিকে আপোনালোকে উপভোগ কৰক। আপোনালোকে চেনেলটোত নতুনকৈ প্ৰৱেশ কৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ নাপাহৰিব, আৰু লগতে কিবা জানিবলগীয়া থাকিলে কমেণ্ট বক্সত কমেণ্ট কৰিবলৈও নাপাহৰিব। গতিকে আহক উপভোগ কৰক। পূজা মানেই বেলুনৰ মেলা। আপোনালোকে দেখিবলৈ পোৱা এই পৰিৱেশে পূজাৰ উন্মাদনাৰে ইংগিত দিছে। আমি পুনত আপোনালোকক দেখুৱাম বৰপেটা ৰোডৰ বাবুপাৰা স্থিত বাবুপাৰা যুৱ সমাজৰ উদ্যোগত আয়োজিত দুৰ্গা পূজাৰ কিছু দৃশ্য। এতিয়া আপোনালোকে পূজা মণ্ডপৰ বিভিন্ন দৃশ্য দেখিবলৈ সক্ষম হৈছে। পূজাৰ লগতে ইয়াত বিভিন্ন ধৰণৰ আমোদৰ ব্যৱস্থা কৰা হৈছে, বিশেষকৈ চেলফি আৰু অন্যান্য অৱসৰ বিনোদনৰ যাৱতীয় ব্যৱস্থা ইয়াত কৰা দেখিবলৈ পোৱা গৈছে। গতিকে আপোনালোকে উপভোগ কৰক বাবুপাৰা যুৱ সমাজৰ উদ্যোগত আয়োজিত দুৰ্গা পূজাৰ পূজা মণ্ডপৰ বিভিন্ন দৃশ্য। এনেকুৱা এটা অনুষ্ঠানলৈ আহিলে চেলফি নোলোৱাকৈ থাকিব পাৰোঁ জানো? তেনেহ'লে হৈ যাওক চেলফি। ইয়াৰ পিছত আমি আপোনালোকক দেখুৱাম আন কেইবাখনো পূজা মণ্ডপ, গতিকে উপভোগ কৰি থাকক। আৰু পূজা বুলিলে কিছুমান বস্তু নেদেখুৱালে নহয়। সেয়া হৈছে জেলেপি আৰু এয়া আমৃতি। জেলেপি কিমান দৰ? 140 টকা কেজি না? এয়া দেখাই পাইছে 140 টকা কেজি জেলেপি আমৃতি। নিৰাপত্তাৰক্ষীয়ে তেওঁলোকৰ দায়িত্ব সুচাৰুৰূপে পালন কৰি আছে বাবে আমি সকলোৱে পূজা উপভোগ কৰিব পাৰিছোঁ। গতিকে তেওঁলোকৰ বাবে এটা লাইক নিশ্চয় হ'ব লাগে। এতিয়া আমি আপোনালোকক দেখুৱাম ওচৰা-ওচৰিকৈ থকা আন এটা পূজা মণ্ডপ। এইবাৰ আমি আপোনালোকক দেখুৱাবলৈ লৈছোঁ বৃহত্তৰ বৰপেটা ৰোড অঞ্চলৰ আটাইতকৈ আকৰ্ষণীয় পূজা পেণ্ডেল 2022 বৰ্ষৰ। পূজাথলীত প্ৰৱেশ কৰাৰ লগে লগে আপোনালোকে দেখিবলৈ পাব বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক উপাদানৰ সমন্বয়েৰে গঠিত এক আকৰ্ষণীয় প্ৰদৰ্শনীথলী।
আৰু এতিয়া আমি আপোনালোকক দেখুৱাবলৈ লৈছোঁ সেই অযোধ্যাৰ ৰাম মন্দিৰৰ আৰ্হিত নিৰ্মিত বিশাল পূজা মণ্ডপ। বৃহত্তৰ বৰপেটা ৰোড অঞ্চলৰ দৰ্শকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু এইবাৰৰ এই পূজা মণ্ডপটো। দৰ্শক বন্ধুসকল, 2022 বৰ্ষৰ শাৰদীয় দুৰ্গা পূজাৰ কোনটো মণ্ডপ আপোনাৰ দৃষ্টিত আটাইতকৈ আকৰ্ষণীয় কমেণ্ট বক্সত কমেণ্ট কৰি আমাক জনাব পাৰে। আটাইতকৈ আকৰ্ষণীয় হ'লেও প্ৰৱেশ বানানটো ভুলকৈ অতি দৃষ্টিকটুভাৱে জিলিকি উঠিছে। পূজাথলীৰ কাষতে আছে কণমানিসকলৰ বাবে এটি শিশু উদ্যান। সজাই তুলিছে ৰাম মন্দিৰৰ আৰ্হিত এই পূজা মণ্ডপটো তিলৰা ডেকৰেটৰ বিলাসী পৰাই। বৰপেটা ৰোডৰ খৈৰাবাৰী তিনিআলিত অনুষ্ঠিত সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজাৰ স্বৰ্ণ জয়ন্তী বৰ্ষৰ এই পূজা অনুষ্ঠানৰ পৰিচালনা আছিল নৱোদয় সংঘ আৰু ছানলাইট ক্লাব। সাম্প্ৰতিক সময়ত প্ৰায়বোৰ পূজা মণ্ডপৰে এটা বিশেষ আকৰ্ষণ হ'ল চেল্ফি স্পটসমূহ। এই পূজা মণ্ডপো ইয়াত ব্যতিক্ৰম নহয়। গতিকে হৈ যাওক চেল্ফি, নে কি কয়? দৰ্শক বন্ধুসকল, ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিল? যদি ভাল লাগিল তেনেহ'লে লাইক এটা দিবলৈ নেপাহৰিব, আৰু আপুনিও যে এই চেনেলত নতুনকৈ প্ৰৱেশ কৰিছে তেনেহ'লে এই চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। লগতে ভিডিঅ'টো ভাল লাগিলে আপুনি বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু কিবা জানিবলগীয়া থাকিলে, কিবা দিহা পৰামৰ্শ দিবলগীয়া থাকিলে তেনেহ'লে আপোনালোকে এই চেনেলৰ কমেণ্ট বক্সত গৈ কমেণ্ট কৰি আমাক জনাব পাৰে। আপোনালোকৰ দিহা পৰামৰ্শই আমাক আগুৱাই যোৱাত অনুপ্ৰেৰণা যোগাব। দৰ্শক বন্ধুসকল, 2022 ইংৰাজী বৰ্ষত বৰপেটা ৰোড অঞ্চলৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হোৱা সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজাৰ ওপৰত আছামিজ ব্লগৰ পৰা যুগুতোৱা প্ৰতিবেদনৰ প্ৰথম খণ্ডৰ ইমানতে সামৰণি পৰিল। দ্বিতীয় খণ্ডত আপোনালোকে দেখিবলৈ পাব বৰপেটা ৰোড অঞ্চলত অনুষ্ঠিত হোৱা দুৰ্গা পূজাৰ আন কেতবোৰ আকৰ্ষণীয় দৃশ্য। টিল দেন টেক কেয়াৰ, বাই।